নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। এই ভিডিঅ'টোত আমি বৰ্তমান গৈ আছোঁ পথাৰৰ পুখুৰীত চেঁচা পানীৰ আমেজলৈ। তো ব'লক যাওঁ, আমি প্ৰকৃতিৰ সৈতে কিছুমান সুন্দৰ মুহূৰ্ত উপভোগ কৰিবলৈ। বন্ধুসকল, এই দিশে গৈ থাকিলে আমি পামগৈ আমাৰ লক্ষ্যস্থানলৈ। আহক গৈ থাকোঁ আমাৰ লগত, য'ত আগত আছে পথাৰ পুখুৰী। যিহেতু শালি খেতি সময়, আমাৰ গাঁৱত প্ৰায়খিনি ৰোৱা তোলা শেষেই হৈছে। আপোনালোকৰ ফালে ৰোৱা তোলা শেষ হৈছে নাই কমেণ্ট বক্সত জনাব। ভিন্ন পৰিৱেশ, তাৰ পৰিৱেশটো বহুত মনোমোহা। মানে এনেকুৱা পৰিৱেশ আপুনি খুব দুৰ্লভ বুলি ক'ব পাৰি। হাই গছজোপা দেখিছে না, তাতে আছে বৰ মনোমোহা পৰিৱেশ। ইফালে দুটা পুখুৰীৰ মাজতে গছ, অতি সৰু ঘৰ, জিৰণি ল'বলৈ আড্ডাৰ বাবে একদম সুন্দৰ ঠাই। চাওক, এতিয়া অইল খাট যোৱা নাই, ওলাবও পাৰে ইয়াত। অইল এতিয়াও থাকিব পাৰে, ঠাণ্ডা থাকিব পাৰে।
ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব চ' আজিলৈ বিদায় মাগিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই